নমস্কাৰ মোৰ ছাবস্ক্ৰাইবাৰসকল, হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি মই বাৰ স্কুল যাম। মই এইকেইদিন ভিডিঅ' দিব পৰা নাই। পাপাৰ গাটো বহুত বেয়া। পাপা এতিয়া হস্পিটেলত এডমিট হৈ আছে। আজি মই মোৰ স্কুলত যাব আছিল, কিন্তু মা এতিয়া হস্পিটেলত যাব যে, সেইকাৰণে মই বাৰ লগত বাৰ স্কুলত গুচি গ'লোঁ। বাৰ স্কুল বাছে আহি আমাক লৈ গ'ল। আমি আহি বাৰ স্কুল পাই গ'লোঁ। তাত থকা বাবোৰে মোক বহুত মৰম কৰিছে। ইণ্ডিপেণ্ডেন্স ডে প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। মই জলদি গৈ এটা চিটত বহি ল'লোঁ। আজি বহুত গৰম পৰিছে, সেইকাৰণে আমি ওপৰ ক্লাছত ঘূৰি গ'লোঁ। এয়া টিনা বা। হাই টিনা বা। ওপৰৰ পৰা প্ৰগ্ৰামবোৰ ধুনীয়াকৈ চাব পাৰি। SFS স্কুলখন গুৱাহাটীৰ এখন বহুত ভাল স্কুল। এইখন গুৱাহাটীত হাটগাঁও অৱস্থিত। এইখন এখন খ্ৰীষ্টান মিছনেৰী স্কুল। গৰম লাগিছে।
মৰমীয়াল। বাহঁতক লগ পাই বহুত ভাল লাগিল। অহা বছৰ ময়ো ইয়াত এডমিশ্যন ল'ম। আজি আপোনালোকে মোৰ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ বাই বাই। মোৰ স্কুল গৈছিলে। তোমাৰ স্কুলত গৈছিলে। থেংক ইউ বাই।